চাওক MCLAতে হাৰিছে তেখেতে যিটো কেণ্ডিডেট দিছে খাম্ফা বৰগোহাঁই ডাঙৰীয়া তেখেতে MCLAতে হাৰিছে আৰু ইমান ডাঙৰ মানে 25টা MCLA চিটটো কেনেকৈ জিকিব এটা MCLA চিটত হাৰি গ'ল আৰু সেই মানুহজন 25টা MCLA চিট কেনেকৈ জিকিব গতিকে তেখেতসকলৰ এইবাৰৰ নিৰ্বাচন জাষ্ট নিজৰ কৰ্মীসকলক ধৰি ৰাখিবৰ কাৰণে নিৰ্বাচনটো খেলিছে জিকিবৰ কাৰণেতো নহয় কাৰণ আগতে যেতিয়া পাৱাৰত আছিল তেতিয়াও নিজিকিলে আৰু অংকবিলাক ভুল হৈ গ'ল আমাৰ অংক এতিয়া কাৰেক্ট আমি NDA হিচাপে আছোঁ আৰু 2-3টা ইফালে জাপ মাৰিব বিচৰা নাই তেখেতে আৰু ইফালে অংকবিলাক কৰি থাকে গোটেই অসমত কেণ্ডিডেট দিয়ে আৰু উইথড্ৰ কৰে এতিয়া কৈছে আৰু 5টা ইলেকশ্যনত খেলিম আমিতো আৰম্ভণিৰ পৰা এটাতে খেলিম বুলি কৈছোঁ কোকৰাঝাৰতে খেলিম বুলি কৈছোঁ কোনো লৰচৰ নাই এটাতে খেলিম আৰু এতিয়া এটাতে আমি ঠিক কৰিছোঁ বাকি যেটো আছে আমাৰ দৰং ওদালগুৰি দিলীপ শইকীয়া ডাঙৰীয়া বিজেপিৰ কেণ্ডিডেট হয় আমি তেখেতৰ কাৰণে অলৰেডি আমাৰ কেম্পিং মানে প্ৰায় কমপ্লিটে হৈ গ'ল তেজপুৰ সমষ্টিত আমাৰ যিখিনি আমাৰ মানুহ আছে আমাৰ তাতে কেম্পিঙৰ কাম আৰম্ভ হৈ গৈছে এইটো মানে যেটো আছে বৰপেটাত আমাৰ যিবিলাক দল সংগঠন আছে আমি যিখিনি পাৰোঁ সেইখিনি আমি অলৰেডি আলোচনা বিলোচনা কৰি দিছোঁ সো আমাৰ আইডিয়াটো আমাৰ চিন্তাধাৰাটো একদম ক্লিয়াৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আজি দেশখন যেটো লেভেলত লৈ গৈছে স্বাধীনতাৰ 75 বছৰৰ এইখিনি সময়ত আমি যেটো অনুভৱ কৰি আছিলোঁ এই অনুভৱ কৰাতকৈ বহুত বেছি ওপৰত আজি দেশখন প্ৰধানমন্ত্ৰী ডাঙৰীয়াই লৈ গৈছে গতিকে আজি আমি দলত থাকিলেও নাথাকিলেও সাধাৰণ নাগৰিক হিচাপে আমাৰ সকলোৰে দায়িত্ব যে প্ৰধানমন্ত্ৰী ডাঙৰীয়াক তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী কৰাৰ কাৰণে শক্তিশালী ৰূপত তেখেতক এটা প্ৰধানমন্ত্ৰী দায়িত্ব দিয়াৰ কাৰণে আমি সকলো আহিব লাগিব কাম কৰিব লাগিব ভোট দিব লাগিব কেণ্ডিডেটক জিকাব লাগিব তেতিয়া ভাৰতবৰ্ষখন এটা বিকশিত দেশ গঢ়াৰ কাৰণে যেটো তেখেতৰ সপোন হিটো বাস্তৱত ৰূপায়ণ হ'ব আৰু আমিও সবে এটা বিকশিত দেশৰ নাগৰিক হিচাপে আমি থাকিব পাৰিম সেকেন্ড কথা হৈছে মুখ্যমন্ত্ৰী ডাঙৰীয়া দায়িত্ব লোৱাৰ পিছত অসমখনৰ সমগ্ৰ দিশতে পৰিৱৰ্তন হৈ গ'ল এটা হ'ল যেটো আন্তৰ্গাঁথনি আজি অসমখন ভাৰতৰ ভিতৰত শ্ৰেষ্ঠ ৰাজ্য এখন বনাবৰ কাৰণে উন্নত এখন ৰাজ্য হিচাপে গঢ় দিয়াৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেটো অন্তৰ্গাঁথনি আজি নিৰ্মাণ কৰিছে এই কথাটো কোনো কল্পনাই কৰা নাছিল সেকেন্ড কথা সাময়িকভাৱে সামাজিক পৰিৱেশ পৰিস্থিতিবিলাক যেনেকৈ সলনি হ'ল বাল্য বিবাহৰ পৰা লৈ পেলাই ড্ৰাগছৰ পৰা লৈ পেলাই যেটো কৰাপশ্যনৰ পৰা লৈ পেলাই সকলো এটা যেটো ট্ৰান্সফৰমেশ্যন আনিছে পৰিৱৰ্তন আনিছে হিটো মানে সদায় আমাৰ অসমৰ ৰাইজে এটো খলাক ল'ব গতিকে এনেকুৱা এটা পৰিৱেশত আজি NDAৰ লগত ইয়াত আগত থিয় দিব পৰা কোনো প্ৰাৰ্থী নাই কোনো দল নাই অসমৰ নিৰ্বাচন লোকসভা নিৰ্বাচন খুব ভাল হ'ব অবৰো যিখিনি ভোটাৰ আছিল বা পূৰ্বে আমি দেখিছিলোঁ যে অবৰো ভোটাৰসমূহ নৱকৰণীয়াৰ লগত কিছুমান মানুহ জবৰদস্তি ধৰি অবৰো কৰা হৈছিল ইয়াত কোনো অবৰো নাই ইয়াত আছে ৰাজবংশী আছে বঙালী আছে গোৰ্খা আছে বড়ো আছে বিভিন্ন জনগোষ্ঠী আছে অবৰো বুলি ক'লে কিছুমান জনগোষ্ঠীক লৈ পেলাই জবৰদস্তি এটা অবৰো টাইটেল দিছিলে অবৰো বুলি কোনে যিসকলে নেতৃত্ব দিছিলে তো এতিয়া অবৰো বুলি ইয়াত কোনো সংগঠন নাছিল আজি এই পৰিৱেশটো আজি এই 3টা বছৰত আমাৰ চৰকাৰ আহাৰ পিছত আজি বিজেপিৰ যেটো উদ্দেশ্য আছিল সমন্বয় কৰিব লাগে UPPLৰ যেটো উদ্দেশ্য আছিল সমন্বয় কৰিব লাগে এই পৰিৱেশবিলাক এতিয়া দূৰ হৈ গ'ল এতিয়া সব জাতি জনগোষ্ঠী একত্ৰিত হৈছে আমি সবে ভাৰতীয় মানুহ আমি সকলো অসমৰ বাসিন্দা আমি সকলো BTRত একেলগে থাকোঁ BTRত শান্তি সম্প্ৰীতি উন্নয়ন লাগে আৰু এই ক্ষেত্ৰত সবে এক হৈ গৈছে আৰু এজনে আনজনক বাদ দি পেলাই ৰাজনীতি কৰি ইয়াত না উন্নয়ন হ'ব না সমন্বয় হ'ব না শান্তি হ'ব একোই নহ'ব এই কথাখিনি আজি ৰাইজে সবে উপলব্ধি কৰিছে কিন্তু সেই মানুহবিলাকে কিছুমান মানুহ আছে যিসকলে সমাজ বিভাজন কৰি ধৰ্ম বিভাজন কৰি কিবা কৰি ৰাজনীতি কৰিব বিচাৰে এটা ভুৱা কথাবিলাক কৈ পেলাই দুৰ্নীতি ভ্ৰষ্টাচাৰ অপশাসনেৰে ৰাজনীতি কৰিব বিচাৰিছে এই পৰিৱেশ আৰু BTRত নাই আজিৰ তাৰিখত যেটো এই আমাৰ বৰদৈচিলা আহি আছে ৰঙালী বিহু আহি আছে আজিৰ পৰিৱেশটো যেনেকুৱা সাফা হৈছে BTRটো এনেকা সাফা হৈছে এতিয়া অভিযোগ উত্থাপন হৈছে যে BPFৰ পৰা কোৱা হৈছে যে প্ৰমোদ বৰাই NDAৰ মিত্ৰজোঁট যিখিনি দল আছে সংগঠিত কৰি ৰাখিব নোৱাৰাৰ কাৰণে মুখ্যমন্ত্ৰী আহিবলগীয়া হৈছে মুখ্যমন্ত্ৰী ডাঙৰীয়া আহিব লাগিব প্ৰধানমন্ত্ৰী আহিব গৃহমন্ত্ৰী আহিব তো এইটো আৰু প্ৰমোদ বৰৰ কথা নহয় ইলেকশ্যনটো এটা উৎসৱ আগতে হাগ্ৰামা মহিলাৰীয়ে ৰাজাৰ শাসন চলাইছিল কাকো আহিবলৈ দিয়া নাছিলে সেইকাৰণে BTRত উন্নয়ন হোৱা নাছিলে আমাৰ 3টা বছৰত প্ৰধানমন্ত্ৰী ডাঙৰীয়া দুবাৰকৈ আহি গ'ল গৃহমন্ত্ৰী ডাঙৰীয়া 3বাৰকৈ আহি গ'ল
ডিফেন্স মিনিষ্টাৰ দুবাৰকৈ আহি গ'ল আমাৰ বিটিআৰ অঞ্চলত, কেন্দ্ৰীয় মন্ত্ৰী সঘনে আহি আছে, ৰাজ্যৰ কেবিনেট মন্ত্ৰীসকল আহি আছে। আপোনালোকে 17টা বছৰৰ ৰিলটো টানি পেলাই চাওক BPFৰ দিনত কোন আহিছিল। গতিকে আজি মই ৰজা নহয়, ইয়াত গণতন্ত্ৰ দেশ, ৰাইজে ৰজা। গতিকে ইয়াত ৰাইজৰ প্ৰতিনিধি আহিব চবেই ইয়াতে। বিটিআৰ অঞ্চলটো চাইনাত নাইতো, এইটো অসমতে আছে। চ' অসমৰ মুখ্যমন্ত্ৰী ইয়াত আহিব লাগিব। বিটিআৰ অঞ্চলটো আমেৰিকাত নাইতো, এইটো ভাৰতত আছে। ভাৰতৰ প্ৰধানমন্ত্ৰী আহিব লাগিব। আৰু হাগ্ৰামা মহিলাৰী ডাঙৰীয়া নিজকে ৰাজা বুলি ভাবিছিল, ইয়াত কোনো আহিব নালাগে, সি নিজে উঠি ৰজা বহি ৰজা। সেইকাৰণে সেই সময়ৰ পৰিৱেশটো চাওক আপুনি, কিমান এটা বেয়া এটা পৰিৱেশ আছিল। সংখ্যালঘু ভোটাৰৰ ক্ষেত্ৰত কেনেকুৱা চিন্তা চৰ্চা চলি আছে? কাৰণ 3 লাখ সংখ্যালঘু ভোটাৰ আছে। সংখ্যালঘু ভোটাৰে হয়, ভাৰতীয় ভোটাৰ হয়, নাগৰিক হয়। চ' তেখেতসকলে আৰু সংখ্যালঘু বুলি ভাবিব নালাগে। আমি আৰু ST বুলি পেলাই ST ভোট কৰিবলৈ নাযাওঁ, বড়ো ভোট কৰিবলৈ নাযাওঁ। ভাৰতৰ নাগৰিক হিচাপে ভোট দিওঁ। যদি ইয়াতে বঙালীয়ে বঙালী ভোট কৰি দিয়ে বা মানে বড়োই বড়ো ভোট কৰি দিয়ে, সংখ্যালঘু ভোট কৰি দিয়ে, ভাৰতবৰ্ষ থাকিল ক'ত? গতিকে চবেই ভাৰতীয় মানুহ হিচাপে চিন্তা কৰিব লাগে। আৰু আপোনালোককো মই অনুৰোধ কৰোঁ, তেনেকুৱা বিভাজনটো কথাবিলাক মানে বাদ দিব লাগে। আৰু সংখ্যালঘু বুলি ছেপাৰেটলি চাব নালাগে, নাগৰিকে হয়। দেশৰ ইলেকশ্যন হৈছে, তাত চবেই চবকো ভোট দিব লাগে। ভাল কেণ্ডিডেট পাইছে, ভোট দিব লাগে। ভাল দলে কাম কৰি আছে, ভোট দিব লাগে। ভাল ভিজনাৰী নেতা আছে, যিনে নেকি দূৰদৰ্শী নেতা আজি নৰেন্দ্ৰ মোদী ডাঙৰীয়া। গতিকে তেখেতৰ লগত যোন প্ৰাৰ্থী আছে তাকে ভোট দিব লাগে। সেইটো চিন্তা লৈ পেলাই আগবাঢ়িব লাগে। ৰামাকান্ত দেউৰী আপোনাৰ কোনোবা বিভিন্ন কথা কয়, এই কথাবিলাক আৰু লৈ পেলাই খুব দীঘলীয়া টানি আলোচনা কৰিব লগা কথা নাই। তেখেতে কিবা এটা পাৰ্টিকুলাৰ চাৰ্কামষ্টেঞ্চত নিজৰ মনত কিবা এটা আহিছে, সেইটো কৈ দিছে। তো সেইটো কথাটো আৰু ইমান মানে টানিব লগা কথা নাই। কথাটো হৈছে কি যে আজি ভাৰতৰ স্বাধীনতা 75 বছৰ হৈ গ'ল। এইখিনি সময়ত আজি আমি তেনেকুৱা সংখ্যালঘু জনজাতি অমুক তমুক বুলি কথা পাতিব পৰা পৰিৱেশে নাই। কেইদিনমান কংগ্ৰেছৰ দিনত আছিলে। এতিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া দায়িত্ব লোৱাৰ পিছত আমাৰ দ্ৰৌপদী মুৰ্মু ডাঙৰীয়ানী জনজাতীয় মূল, তেখেত ভাৰতৰ ৰাষ্ট্ৰপতি হৈ গ'ল। ৰামনাথ কোবিন্দজী, তেখেতে SC মূলীয় মানুহ, তেখেত ভাৰতৰ ৰাষ্ট্ৰপতি হৈ গ'ল। ইয়াৰ পিছত আৰু তেনেকুৱা বিভাজন কৰি পেলাই, আইডেণ্টিফাইড কৰি পেলাই কোনোবা তাৰে মানে এনেকুৱা কৰি পেলাই মানে কথা পতাৰ এতিয়া পৰিৱেশ ক'ত আছে ভাৰতত? ভাৰত এটা বেলেগ লেভেলত গুচি গ'ল। সোধক আৰু কিবা আছে।